হলে আধ্যাত্মিক জ্ঞানটো যোগ দিলে সেইকাৰণে মানৱতা সম্পূৰ্ণ হ'বলৈ হলে আধ্যাত্মিক জ্ঞান লাগিব আৰু ভাগৱত পঢ়িলে আমাৰ সেই গুণটো আহিবনে আহিব কেনেকে আপোনালোকে আজি 5 মাহ মানৰ আগৰ পৰা ভাগৱত পাতিম বুলি আলোচনা চক্ৰ পাতিলে ইয়াত ৰাইজ আহিলে মহিলাসকলক মাতিলে যুৱক যুৱতীসকলক মাতিলে সেই দিনাখনেই ভগৱানে গম পালেই তেখেতক যে আপোনালোকে ইয়ালে আহ্বান জনাইছে সেই দিনাখনেই গম পালে আৰু সেই দিনাখনৰ পৰাই আপোনালোকৰ প্ৰভু ভগৱন্তই কৃপা কৰিলেই নহলেনো হকাম এটা লগে লগে কৰিব লাগিছিলে টুপুলা এটা বান্ধি থলেইনো বাৰ ভাল হ'ব লাগেনে যিদিনাখন টুপুলাটো বান্ধিছিলে ভগৱন্তই মূৰ বুলি ললেই গতিকে আমিও যুৱক যুৱতীসকলে আজি যি আশা কৰিছে উদ্দেশ্য ব্যাখ্যাত বোলে আমি আগতে কীৰ্তন ভাগ ভাগৱত ভাগৰ ওচৰলৈ যাবলৈকে দিয়া নাছিল আৰু এতিয়া সেয়া দায়টো ভাগিছে ল'ৰা ছোৱালীবিলাকক পঢ়িবলৈ দিছে কিন্তু ল'ৰা ছোৱালীবোৰ নহা হৈছে দেউতাসকল চিন্তাত পৰিছে ভাগৱত পঢ়িবলৈ আহে নে নাহে আমি মনুষ্যত্বৰ শ্ৰেষ্ঠ যদি পাবলৈ হয় আপুনি নাচাৰ বিজ্ঞানী হলেও আধ্যাত্মিকতা লাগিব আপুনি ডক্টৰেট হৈছে আপোনাৰ আধ্যাত্মিকতা লাগিব নহলে মানৱ জীৱনটো উত্তৰণত সহায় নহয় সেই কাৰণে আমি এই যুৱক যুৱতীসকলে ভাগৱত পাঠৰ দ্বাৰা শংকৰদেৱে 81 বিধ ভক্তিৰ কথা উল্লেখ কৰিছিল যদিও কিমান ভক্তি 81 বিধ নোৱাৰিম ইমান তাৰে চাই 9 বিধ থলে সেই কাৰণে আমি 9 বিধ ভক্তি কৰিব লাগে কিন্তু 1 নম্বৰত কি থাকিল তাকেই চাওঁ 1 নম্বৰত ক'লে শ্ৰৱণ কীৰ্তন গতিকে 1 নম্বৰটোকে কৰাই ভাল 1 নম্বৰটো কৰিব পাৰিলেও আৰু আছে 8 বিধমান কিন্তু সেয়ালে নগলো আমি যদি এয়াও কৰিব পাৰোঁ তেতিয়া কৃপা হয় কেনেকে যিবোৰ কথা মই আগৰ মিটিং কেইখনমানত কৈ থৈ আহিছিলোঁ আজি আকৌ ইয়াত শুনা কিজনে যদি কয় বোলে সেইজনে আকৌ ভাষণ একেখিনিহে দেই তাতো ক'ব ইয়াতো ক'ব সেই ৰাইজে নুশুনা কথাখিনি ইয়াৰ যুৱক যুৱতীয়ে শুনিব লাগে সেইকাৰণে মোৰ ক'বলৈ বাধ্য হ'ব লগা হৈছে কেলে যে আমাৰ জীৱনটো দেউতাই মায়ে আমাৰ জীৱনটোৰ ওপৰত চিন্তা কৰিব লাগিছিল আগতে কিবা কাৰণত নহ'ল এতিয়া কিন্তু যথেষ্ট চিন্তা কৰিছে এতিয়া মা দেউতাই যথেষ্ট চিন্তা কৰিছে আৰু সেই কাৰণে ভাগৱত পাঠৰ সম্ভৱ হৈছে আমি কিন্তু এতিয়াই কৰিম কিয় মই এটা কথাই কৈছোঁ যে আমি সমাজখন পাতি যেতিয়া আছোঁ এই সমাজত ভাল ল'ৰাৰ প্ৰয়োজন হৈছে আমাক ভাল ল'ৰা ছোৱালী লাগে তে ভাল ল'ৰা ছোৱালী ক'ত পায় সেইটোহে কথা এতিয়া আমি কিন্তু কোনোবাই কৈছোঁ জানো বাৰ আমাৰ ল'ৰা ছোৱালীকেইটা বেয়া বুলি আৰু আপোনালোকেতো বিচাৰে ছোৱালী এজনী দিব হৈ আছে আপোনালোকেতো চিধাই কয় ভাল ল'ৰা এটা পালে ছোৱালীজনী দিম বুলি নকয় জানো চবকে ভাল ল'ৰাহে লাগে আৰু যাৰ ল'ৰা এটি আছে সেইজনে আকৌ কৈছে বোলে ভাল ছোৱালী এজনী পালে মোৰ ল'ৰাটিলে বিয়া পাতিব লাগে তেখেতকো ভাল ছোৱালীহে লাগে বেয়া কাকোৱেই নালাগে হয়নে মই ভাবিছোঁ ল'ৰাও হওক ভাল ছোৱালীও হওক ভাল তেতিয়া আমি আৰু অসুবিধাত নপৰোঁ কেনেকে মই সিদিনাখন কৈছিলোঁ এখন সভাত যে আমি ইয়ালে যে পৃথিৱীলৈ অহাৰ আগমুহূৰ্তত মা দেউতাই যেনেকুৱা চিন্তা কৰিব লাগিছিল কিন্তু তাতকৈ বেছি চিন্তা কৰিছে এতিয়া কেলে আগতে কি হয় জানে ল'ৰা পোৱালি এতিয়া ল'ৰা এটি হৈছে সেই ল'ৰা পোৱালিটো বুজিছেনে কেনেবাকৈ বেমাৰ আজাৰ পৰে বুলি বাপেক মাকে হেৰো মৰে যেন দেখে ডাক্তৰৰ ওচৰলৈ লৈ যায় এতিয়া ডাঙৰ হ'লত সেই ল'ৰাটোৱে বাপেক মাকে কি ভাবে জানে সি এতিয়া মাৰে যেন দেখি আছোঁ সি এতিয়া মাৰে যেন দেখি আছোঁ হৈছে নাই তেনেকুৱা ঘটনা হৈছে সেইটোকে নাইকিয়া কৰিবৰ কাৰণে এইভাগ কৰ্ম কৰিলে কামত আহে কেনেকে ল'ৰা ছোৱালীবিলাকে বিয়া কৰাৰ আগতে শৰণ ভাগ ল'ব লাগে
শৰণ কেলে ল'ব লাগে? ভাগৱতত লিখা আছে, আপোনালোকে যদি ৰত্নাৱলী পুথিখন পঢ়ে, বৰ ভাল পুথি পঢ়িব, শৰণটো একেবাৰে তাত শেষত দিয়া আছে। শৰণটো কেলে ল'ব লাগে? আমি যে ইয়ালৈ আহিলোঁ, ঈশ্বৰৰ ওচৰত নামটো লগাবই লাগিব। যদি নামটো ঈশ্বৰৰ ওচৰত লগাই নথওঁ, তেতিয়াহ'লে ভগৱন্তই নাজানিব আমি ইয়ালৈ আহিলোঁ বুলি। সেইকাৰণে তেখেতক জনাই দিয়াটো ভাল। আমাৰ স্কুল আছে, স্কুলত ল'ৰা ছোৱালী নাম লগায়। আমাৰো এখন স্কুল সদৃশ সত্ৰ আছে। সত্ৰত প্ৰভুসকলে ঈশ্বৰৰ পথ দেখুৱায়। সেইকাৰণে বিয়াৰ আগতে শৰণটো ল'ব লাগে। মই কৈছোঁ যে ভৱিষ্যত প্ৰজন্মৰ উত্তৰণৰ ইয়াৰ প্ৰভাৱ আছে নাই ভাগৱত পাঠৰ, তাকে ক'বলৈ গৈছোঁ। যদি এতিয়া আপোনালোকক সুধিব ইয়াত, মই শৰণ লোৱা নাই, ভাগৱত পঢ়িব পাৰিম নে নোৱাৰিম? সুধিবই, পাঠকে সুধিব এতিয়া ল'ৰাবিলাকে আহি, মই শৰণ নাই লোৱা, ভাগৱত পঢ়িব পাৰিম নে নোৱাৰিম? আহিলেই দিগদাৰ, পাৰিবি বুলি ক'লেও দিগদাৰ, নোৱাৰিবি বুলি ক'লেও দিগদাৰ, হয়নে নাই? গতিকে পাৰি নে নোৱাৰি সেইটো আমি এটা উদাহৰণ চাই কৰি দিম। এতিয়া মই উদাহৰণটো আনতো কৈছোঁ সহজ সৰলভাৱে বুজি পাবলৈ। ল'ৰাবিলাকক কৈছোঁ তোমালোকে শৰণ ল'ব লাগে নে নালাগে তাকে চাবা, ল'লে কি হয় নল'লে কি হয় সেইটোও চোৱা। আপোনালোকৰ বছাকুমাৰ গাঁওখনতে এখন স্কুল আছে, স্কুলখনতে ল'ৰা ছোৱালী 100 আছে। 100 ল'ৰা ছোৱালী তালৈ আহিয়ে আছে। তাৰে কিন্তু 4জন শিক্ষক ল'ৰা ছোৱালী এদিন স্কুলৰ পৰা 11টা বজাতে গুচি আহিলে। সেই ল'ৰাকেইটা ঘৰলৈ গুচি আহিলত আমাৰ আকৌ যুৱ সংঘৰ ল'ৰাকেইটাই শিক্ষকক সুধিলে, 11 বজাত যে স্কুলৰ পৰা ল'ৰা 4টা গুচি আহিলে, এই ল'ৰাকেইটাক আপুনি কিয় সোনকালে পঠিয়াই দিলে? স্কুল কেইটাত ছুটি হয়? বোলে স্কুল 1:30 বজাত ছুটি হয়। 11টা বজাতে যে 4টা ল'ৰা গুচি আহিলে কাৰণটো কি? বোলে সেই 4টা ল'ৰা কোন ল'ৰাকেইটা মই বিচাৰিলেহে গম পাম, ৰ'বা। ৰেজিষ্টাৰ বুকখন উলিয়াই পেলাই চালে সেই ল'ৰা 4টাৰ নাম স্কুলত নাই। সেইকাৰণে সিহঁতি স্কুলত কেতিয়াবা যায়, কেতিয়াবা নাযায়, শিক্ষকে গুৰুত্বও নিদিয়ে। বোলে এই 4টা ল'ৰাৰ নাম নাই, এনেকৈ ক'লে। প্ৰধান শিক্ষকে ক'লে নাম নথকা ল'ৰাকেইটা 11 বজাত গৈ যদি বাটত এক্সিডেণ্টো হয় তাৰ ৰিক্স মই নলওঁ। হেডমাষ্টৰে ৰিক্স নল'লে সেই ল'ৰা 4টাৰ। আমিও যুৱক যুৱতীসকল ইয়ালৈ আহিলোঁ নহয় পৃথিৱীলৈ আজি কেইবছৰমানৰ আগতে। আপোনালোকে নামটো লগালে নে নাই? ভগৱানে ৰিক্স নল'ব, 4টা ল'ৰাৰ নাম কিন্তু ৰিক্স নল'লে হেডমাষ্টৰে। আপুনি ইয়ালৈ আহিলে নহয়, নামটো লগালে নে নাই ঈশ্বৰৰ ওচৰত? যদি নাই লগোৱা, ভগৱানে ৰিক্স নল'ব। ভগৱানে ৰিক্স নল'লে ভকতে ক'ৰপৰা ৰিক্স ল'ব? সেইকাৰণে ভকতে নাখায় অশৰণীয়া হাতে। বোলে ভগৱানে ৰিক্সেই ল'ব নোৱাৰিলে মই কেনেকৈ ল'ম বুলি ভকতে কৈ দিয়ে, বোলে মই অশৰণীয়া হাতে নাখাওঁ। সেইকাৰণে অশৰণীয়া ল'ৰা হাতে নাখায় তেখেতলোকে। শৰণটো লৈ লওক, একো ডাঙৰ কথা নহয় নহয়। ঈশ্বৰৰ ওচৰলৈ যাওক, ঈশ্বৰৰ ওচৰত আশ্ৰয়, শৰণ শব্দৰ অৰ্থ হ'ল আশ্ৰয়। লওক, লৈ আপুনি ভাগৱত পঢ়ক, ইয়াতো পঢ়ক, মই নপঢ়িবলৈ কোৱা নাই। ভাল আৰু গাটো ধুই পেলাই ভাগৱত পঢ়িলে ভাল আৰু, হয়নে নাই? এতিয়া গা ধুই পঢ়িম নে নোধোৱাকৈ পঢ়িম তেনেকুৱা নিচিনা কথা যেনিবা। গতিকে সেইটোত মই আপত্তি কাকো কৰা নাই। কিন্তু মই কৈছোঁ যে আমাৰ যুৱক যুৱতীসকলৰ ভৱিষ্যত প্ৰজন্মত উপকাৰ তেতিয়াই সাধিব। কেতিয়া? কেলৈ? বিয়া পাতিবই লাগে নহয়, আকৌ বহাগত পাতিবই ল'ৰাটোৰ বিয়া। গতিকে সি শৰণটো লৈ পেলাই বিয়া পাতক। নহ'লে কি হ'ব জানে? শৰণ নোলোৱাৰ আগত ল'ৰাটোৱে বৰ যেনি তেনি ঘূৰি ফুৰে নহয়, যেনি তেনি ঘূৰি ফুৰে। অকণমান সংযত হওক সি, নহ'লে ৰাতি 11 বজাত কলিং বেলটো ভৰিয়ে টিপিবলৈ হ'লে গণ্ডগোল হৈ যাব নহয়। কথাটো বুজি পালে নাই? সেইকাৰণে মই কৈছোঁ সি শৰণটো লোৱাৰ পিছত বিয়া পাতক। তাৰপিছতে কি হ'ব চাব। আমাক শুদ্ধ সন্তান লাগে বুলি যে আপোনালোকে আগৰ পৰা গাই আছিলে, ভাল ল'ৰা এটা পালে ছোৱালীজনী দিম, ভাল ছোৱালী এজনী পালে ল'ৰা এটা আনিম। সেই ভাল ছোৱালীজনী আৰু ভাল ল'ৰাটো আমাৰ সমাজলৈ আহিব। কেনেকৈ আহিব? শুদ্ধ নীতিৰে আহিব। সেই শুদ্ধ নীতিবোৰ ক'ত পায়? কৈছে কৃষ্ণয়ে কদেৱ দুখ হাৰি, একাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাই নাই আৰু। এতিয়া চাওক দেই, গতিকে কাল আৰু সময়ৰ অধিকাৰী অথনি মই কৈ যোৱা মহাভাগৱত। গতিকে সময় নিয়ন্ত্ৰণ তেখেতেহে পাৰে কৰিব।
কাল আৰু মায়া তেখেতেহে নিয়ন্ত্ৰণ কৰিব পাৰে। আমি সেই নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণেই এই সমাজৰ বিশৃংখলবিলাক হৈছে। সেই বিশৃংখলটো নাইকিয়া কৰিবৰ কাৰণে ঈশ্বৰৰ ওচৰত আমি শৰণ ল'ব লাগে আৰু এই সন্ত সাধু লোকৰ ওচৰলৈ আহিব লাগে। কি হয় তেতিয়া আহিলে? মই সভাবিলাকত কৈছোঁ যে আপোনালোকৰ মনত ৰাখিব, কাপোৰ ধুবলৈ চাবোন আছে, গা ধুবলৈ চাবোন আছে, চফা হৈ যায়। মনটো ধোৱা চাবোন আছে জানো? নাই। এতিয়া মনটো ধোৱা চাবোন ক'ত পাম? মন ধোৱা চাবোন টুকুৰা আজি আপোনালোকে প্ৰস্তুত কৰিছে। কেনেকৈ? সৎ সং, সৎ আলোচনা, সৎ চিন্তা, এইবিলাক য'ত থাকিব আপোনাৰ মনটো উত্তৰণ ঘটিব। আৰু সেইকাৰণেহে আহিলোঁ ইয়ালৈ। কিবা ইয়াত গণ্ডগোল কিছুমান সোমোৱাই লৈ পেলাই ৰাতিপুৱাৰ পৰা গধূলিকে যদি আপুনি চিন্তাম্বিত হৈ ঘূৰি ফুৰে, আমাৰ ইয়াৰ পৰা উপকাৰ নাহিব। বহুত মূল্যৱান সম্পদ এয়া। এই মূল্যৱান সম্পদটো স্থায়ী ৰূপ দিবলৈ হ'লে এইখিনি লাগিব। সন্ত লোকৰ ওচৰত গ'লে, সাধু লোকৰ ওচৰত গ'লে আৰু এনে পবিত্ৰ অনুষ্ঠানলৈ গ'লে আপুনি নিজেই পবিত্ৰ হ'ব। মনটো আজিৰ পৰা ধুই পেলাব। আপোনালোকে চাব, এইকেইদিন কাৰো প্ৰতি বিভেদ ভাৱ নাথাকে আৰু এইকেইদিন আমাৰ জ্যোতি বুদ্ধিও নালাগে। জ্যোতি বুদ্ধি নালাগে এইকেইদিন ভাত খাবলৈ। চাব কেলে? আলুগুটি এটা দি মগু কেইটামান সিজাই দিলে অমৃত খোৱা দি খাব এইকেইদিন। কেলে বাৰু? সেইটো মনটোকে পবিত্ৰ হৈ আছে। যাৰ মন পবিত্ৰ এইবোৰ চব পবিত্ৰ হৈ যায়। এইকেইদিন আপোনালোকৰ মন পবিত্ৰ, মাছ মাংস নিবিচাৰে। গতিকে মই ভাবিছোঁ যে ইয়াৰ ৰাইজে এই মনটো পবিত্ৰ কৰিবলৈ, সমাজখন পবিত্ৰ কৰিবলৈ আপোনালোকে যি ব্যৱস্থা কৰিছে, আপোনালোক থাকিলেহে ভাগৱত থাকিব। আপোনালোক নাথাকিলে ভাগৱতনো ক'ৰ পৰা থাকিব? গতিকে আপোনালোকৰ কাৰণেই ভাগৱত। মই ভাবিছোঁ আমাৰ ব্যাখ্যাৰ প্ৰয়োজন আছে। এনেকুৱা সাদিন সাত্ৰাতিত ব্যাখ্যাত সম্ভৱ নহয়। এতিয়া এজনে মোক অথনি কৈছিল যে ভাগৱত শ্ৰৱণ কৰি আমি কেনেকৈ ঈশ্বৰ প্ৰাপ্তি হ'ব পাৰোঁ। সেই কথাটো তেখেতে মোক সুধিছিল, ঈশ্বৰ প্ৰাপ্তি কেনেকৈ হ'ব পাৰোঁ। ঈশ্বৰ প্ৰাপ্তি হ'বলৈ মই ইমান ভিতৰৰ কথাখিনি নাজানিম, কিন্তু ভাগৱতত কৈছে পৰীক্ষিতে সেইকাৰণেই তেওঁ জীৱনটো প্ৰাপ্তি হ'ল, তেওঁ গতি পালে সাদিন সাত্ৰাতি ভাগৱত শুনিলে। ব্যাখ্যা শুনিছিলেনে? শ্ৰৱণ ভক্তি, শ্ৰৱণ ভক্তিটো কৰিলেও ই কামত একেবাৰে নহা নহয়। কেলে? ভাগৱত বোলে সাদিন সাত্ৰাতি পঢ়ি যাব, আমি কাণত মাত্ৰ শুনি যাম, অৰ্থও নাজানো। ইয়াৰ পৰা কিবা কামত আহিব জানো? 100% কামত নাহিব পাৰে, কিন্তু 50% কামত আহিব। কেলে? শব্দ ব্ৰহ্ম। শব্দ ব্ৰহ্ম, শব্দৰ মৰণ নাই। মই এই কৈ যোৱা কথা এটাও মৰণ নাই, চব ভাহি আছে। সেইকাৰণে সম্ভৱ হৈছে ৰেডিঅ'টো, সেইকাৰণেই সম্ভৱ হৈছে টিভিটো, সেইকাৰণেই সম্ভৱ হৈছে মোবাইলটো। ক'ত? আয়ন স্ফিয়াৰত আমাৰ সহস্ৰ কণ্ঠ এই শব্দবিলাক তাত আছেগৈ। আৰু বিজ্ঞানীয়ে কি কৰিছে? প্ৰেৰক যন্ত্ৰৰ, গ্ৰাহক যন্ত্ৰৰ দ্বাৰা আয়ন স্ফিয়াৰৰ পৰা ৰেডিঅ' তৰংগ সৃষ্টি কৰি আমাক ৰেডিঅ' শুনাইছে। গতিকে আপোনালোকৰ ইয়াত যেতিয়া ভাগৱতৰ প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধলৈকে ভগৱানৰ আৰম্ভণি বা আবিৰ্ভাৱৰ পৰা তেখেতৰ বৈকুণ্ঠ পৰায়ণলৈকে আৰু ভাগৱত তত্ত্ব দৰ্শনৰ পৰা ভগৱত মুক্তিলৈকে যেতিয়া এই বাক্যবিলাক উচ্চাৰণ হৈ থাকিব, আপোনালোকৰ এই বায়ুমণ্ডলবোৰ পৰিষ্কাৰ হৈ যাব। ইয়াত থকা গছ লতিকায়ো গতি পাব, আপোনালোকেও গতি পাব। সেইটো কোনে কৈছে? ভাগৱতত কৈছে। কি বুলি? মই এফালৰ পৰা গাই গ'লে দেৰি হ'ব নহয়। ভগৱান কৃষ্ণই প্ৰহ্লাদক কৈছিলে, ভাল ল'ৰা এটা লাগে, ভাল ল'ৰা হ'লে ভাল কামত আহে। আপোনালোকৰো ভাল ল'ৰা। আমাৰতো শিক্ষকে চাৰ্টিফিকেট দিওঁৱেই, ভাল বুলিয়েই দিওঁ, তলত লিখি দিওঁ ভাল বুলি, গুড বুলি লিখি দিওঁ, আৰু লাগিলে গুড নহওকেই। ভগৱানে কিন্তু এজনক লিখিলে নাম, সুন্দৰকৈ কৈছে, প্ৰহ্লাদক, ভাল ল'ৰাৰ কাৰণে। তেওঁ গৈ কৈছিলেগৈ,
প্ৰহ্লাদক যে প্ৰভু মোৰ দেউতাই বৰ বেয়া কাম অলপ কৰিলে, আপোনাক গদাৰে কেবাকোবো মাৰিলে আৰু সনবত আপোনাক বেয়া গালিয়ে পাৰি থাকে, ইয়াৰ পৰা মোক কিবা এটা উপায় দিয়ক আৰু দেউতাক কষ্ট নিদিব। এই পৰম বৈষ্ণৱ তই পুত্ৰ ভলি যাৰ, 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তই অকল দেউতাক উদ্ধাৰ কৰিবৰ কাৰণে তই মোৰ পৰা বস্তু বিচাৰিছিলি, নেলাগে নহয়। তই তোৰ দেউতাৰ পৰা এতিয়া 21টা পুৰুষ উদ্ধাৰ হৈ গ'ল। ভাল ল'ৰা লাগে, আমাৰ ভাল ল'ৰাই দেউতাকৰ হৈ কৰ্ম কৰিলে 21টা পুৰুষ উদ্ধাৰ হৈ যায়। আৰু কি কৈছে যে আমাৰ এই শব্দবিলাকেও কৰিব পাৰে নেকি তেতিয়াহ'লে ইয়াত পৰিষ্কাৰ? এজন ভাল মানুহ সেইপিনে গৈ থাকিলে জীৱ জন্তুবিলাকেও দৰ্শন হয়, যদি জীৱ জন্তু মুক্তি, গছৰ ছাঁত যদি সেইজন মহাপুৰুষ ৰয়গৈ গছজোপাৰ মুক্তি, আৰু আপোনালোকে যদি দৰ্শন কৰে আপোনালোকো মুক্তি, দৰ্শনে মুক্তি লাভ। এয়া কি কথা? শুনক ভাগৱতে কি কৈছে কৈ দিম। এ তোৰ সম ভক্ত যিটো উদাৰ চৰিত্ৰ, কৃত পতংগকো তই কৰ পবিত্ৰ। দেখিলে আপোনালোককতো কৰিলেই, কৃত পতংগকো পবিত্ৰ কৰি পেলালে। আমাক তেনেকুৱা লাগে, সেইকাৰণে ভাগৱত পাঠ হৈ থাকিলে কৃত পতংগৰ পৰ্যন্ত উদ্ধাৰ হয়, আনহে নালাগে। ভাগৱতত কৈছে ব্যাখ্যা, ভাগৱত ব্যাখ্যা শুনি গোকৰ্ণ উদ্ধাৰ হোৱা নাই। ভাগৱত শ্ৰৱণ কৰি 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কৰি এপাপ দুপাপকে 7 পাহ বাপ ফুটি তেখেতৰ আত্মাই সদগতি পুৰা প্ৰমাণ দেখুৱাই থৈ গ'ল ভাগৱতত। গতিকে ইয়াত ভাগৱত পাঠ হ'ব, ইয়াত একো থাকিব নোৱাৰে। কৈছে নহয় ভগৱন্তই যে চাবি কলিক কৈ থৈ গৈছিলে। কোনে? আমাৰ ৰজাই পৰীক্ষিতে কৈছিল যে সাৱধান কলি, তোকতো মই কাটিয়ে পেলাব লাগে, কিন্তু তই নেকাটো বাৰু, তোক ৰাখিলোঁ, এইকেইটা জেগাত তই থাকিবি। সেইকাৰণে কলিৰ স্থান কেইটামান আছে, সেইকেইটা স্থানতে কলি প্ৰৱেশ আছে। সেই কলি য'ত য'ত কলি থাকে তাত যদি কেনেবাকৈ ৰাম নাম উচ্চাৰণ হৈ যায়, কলি তাত থাকিব নোৱাৰে। আজি আপোনালোকৰ ইয়াত কালিলৈ প্ৰায় যেতিয়াই ঈশ্বৰৰ নাম উচ্চাৰণ হ'ল, ইয়াত আৰু কলি প্ৰৱেশ কৰিব নোৱাৰে, ইয়াত কলি থাকিব নোৱাৰিব। ভাগৱতৰ কথা, বিষ্ণু দূতে আহি তেখেতক ৰখি থাকিব, ভকতক ৰখি থাকিব। ভাগৱত এনেকুৱা এভাগ পুথি, যি ভাগ পুথি পঢ়িলে আপোনালোকৰ জ্ঞান গৰিমাই নহয়, পৃথিৱীৰ উত্তৰণৰ দিশত যায়। ক'ত? দধ্যিচি মুনি। সেই 10 টকা পইচা বিচাৰিছিলোঁগৈ ভাগৱতৰ কাৰণে, কিমান কষ্টৰ মাজেদি দিছোঁ হওক। বহুতে দিবলৈকে মন নকৰে, কোনোবাই দিছে যদিও ককৰ্থনাৰ মাজেদিহে দিছে। কিন্তু সেই ভাগৱতখনত কি দেখুৱাইছে জানে? দধ্যিচি মুনিৰ ওচৰলৈ গ'ল, এইবোৰ কৈ থাকিলে অন্ত নাই, মই সময় চাবলগীয়া হ'ল, 2:15 হ'ল। গতিকে দধ্যিচি মুনিৰ ওচৰলৈ গ'ল যে আমাক ৰক্ষা কৰক। বোলে কি? বোলে আপোনাৰ হাড়ডাল আমাক দিব লাগে। বোলে কেলে? বোলে আপোনাৰ হাড়ে বজ্ৰ বনাব লাগিব, তেতিয়া আমাৰ দেৱতাসকল ৰক্ষা কৰিব, বৃত্তাসুৰ মৰিব। হয় নেকি? লওক তেতিয়া। দেখিলে লগে লগে তেওঁ সেইখিতেই দেহ ত্যাগ কৰিছে আৰু তেখেতৰ হাড়ডাল দি দিছে পৰৰ কাৰণে। পৰৰ কাৰণে কান্দিব পাৰিলে কান্দোনেও সুখ পায়। আমি পৰৰ কাৰণে কান্দিব লাগে। এতিয়া আকৌ কেনেকৈ কান্দো জানে? ব্যক্তিকেন্দ্ৰিক হ'লোঁ, ঘৰে ঘৰে ব্যক্তিকেন্দ্ৰিক হ'লোঁ। আপোনালোকৰ ঘৰত দুপৰীয়া মই গৈ বহিছিলোঁগৈ, আনিলে নহয় মাছ এটা। এতিয়া মাছ কুটা খবৰ কেনেবাকৈ পাই গ'লে মোক ভাত খাবলৈ ক'ব লাগিব, সেইকাৰণে মাছটো ৰেপি ৰেপি কাটিছে, মই শুনো বুলি। হয়নে নাই? এতিয়া হ'ল ব্যক্তিকেন্দ্ৰিক হৈ পৰিলোঁ, বুজিছে? ওচৰতোকো মই মাছ এসাঁজে ভাত খুৱাব নোৱাৰা হ'লোঁ। এইখন সমস্যাত পৰি এতিয়া আমি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি আছে? সেয়াই হৈছে এই আমি কৈ যোৱা কথা। ভাগৱতত কি আছে? ভকতৰ মহত্ব কথা লিখা আছে। যি ভকতক দেখিলে, এতিয়া নিন্দা কৰা মানুহ বহুত আছে, ভকতক দেখিলে সেইটি গ'ল, সেইটিহে বুলি কয়, এনেকৈ বুলি কয়। সেই ভকতক নিন্দা কৰিলে কি হয়, তাৰ উত্তৰ কি সুন্দৰকৈ লিখা আছে। ক'ত? দুৰ্বাসাই কাক সাপ দিছিলে? দুৰ্বাসাই যে সাপ দিবলৈ আহিছিলে, অম্বৰীশ। অম্বৰীশ এনেকুৱা এজন ভকত, তেখেতে আনৰ অহিত চিন্তা কৰাই নাছিলে। দুৰ্বাসাই মাত্ৰ ঈশ্বৰকে ধ্যান কৰিছিলে। আহিল চক্ৰ খেদি ফুৰিছে, জেগা পোৱা নাই।
ভকতৰ ইমান পাৱাৰ আছে, সাৱধান, ভকতৰ বহুত শক্তি আছে, এই শক্তি প্ৰয়োগ কৰোঁতে সাৱধান। সেইকাৰণে আমাৰ আৰু ভাগৱতত কি আছে, আইসকলক কোৱা হৈছে, ভাগৱতৰ প্ৰথম স্কন্ধত দুগৰাকী নাৰীক স্থান দিয়া হ'ল, দ্ৰৌপদী আৰু কুন্তীক। কেলে দিব লগা হ'ল, এইবোৰো তত্ত্বগধুৰ কথা আছে। আপোনালোকৰ এই সম্পৰ্কে আৰু কিমান যে আছে ক'বলৈ অন্ত নাই। মই ক'ম যে আজি এই সভাখন আচলতে উদ্বোধন কৰিবলৈ ছাৰক মাতিছিল, মই নিজে খুজি লৈছোঁ। আজি নিৰ্দিষ্ট বক্তাৰ ভাষণত আপোনালোকে সুধি যাব, ছাৰে কৈ যাব, ছাৰৰ শিষ্যহে মই, মোক ছাৰে পঢ়োৱা। তেখেতলোক থাকিলে কথা ক'বলৈ ভয়ে লাগে, তথাপিতো চাই থাকোঁ আৰু মোক ইংগিত দি থাকে, কৈ থাকোঁ, বুজিছে। গতিকে আজি সত্ৰাধিকাৰ প্ৰভু আহিব আপোনালোকৰ ইয়াৰ মাজলৈ, তেখেতকো আপোনালোকে যথেষ্ট কথা সুধিব পাৰিব, উত্তৰ দিব। ইয়াৰ পিছতে আমাৰ এখন সভা আছে, তালৈও কৈছে 10 মিনিট হ'লেও আপুনি যাব লাগিব বুলি কৈছে। সময় উলিয়াই পেলাই তালৈও মই যাম বুলি ভাবিছোঁ। যদি চাওঁ আপোনালোকৰ ইয়াত সময় 3 ঘণ্টা কৈ থাকিলেও মোৰ আমনি নালাগে, কিন্তু আপোনালোকৰ কথা আছে নহয়, মোৰ কথাবোৰ নিগেটিভ শুনিয়ে থাকিব নেকি আৰু, হয়নে নাই? আপোনালোকেও শুনিবলগীয়া ক'বলগীয়া আছে বা যাই কি নহওক, কিন্তু আপোনালোকক লগ হ'ম। মোৰ আজি ভাষণ নহ'ল, আজি ভাষণটো দিয়াৰ এই সুযোগটো ঘটাই দিলে আমাৰ ছাৰ, মই ব্ৰজান বৰা ছাৰে মোক ঘৰলৈ গৈছিল। মই ছাৰক দেখিয়ে মোৰ ধাতু উৰি যোৱা বুলি কয়, মানে সেইজন পুৰুষে মোক মাতিবলৈ গৈছে। মই কেনেকুৱা মানুহ জানে, একেবাৰে দাসৰো দাস, আপোনালোকৰ পদৰ তলৰ একেবাৰে শেষত নেদেখাজনহে আমি। আমাৰ কাৰণে ছাৰ গৈছে মোক নিমন্ত্ৰণ কৰিবলৈ, মোৰ গা জা লাগি গ'ল। এখেতলোকনো মোৰ কাৰণে যাব লাগেনে, মই নিজেই আহিব লাগে আপোনালোকৰ ওচৰলৈ। ইয়াত যিকেইজন দেউতাসকল ইয়াত বহি আছে, বহু মিটিঙত মই এখেতলোকক পাইছোঁ। এখেতলোকক বহুৱাই লৈ মই কথা ক'বলৈ বৰ টান পাওঁ, কিন্তু তেখেতলোকৰ যিটো মোৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা, তাক আঁকোৱালি লৈ পেলাই দুআষাৰ ক'বলৈ লৈলোঁ। কিন্তু মোৰ ক'বলৈ যথেষ্ট আছিল। যুৱক যুৱতীসকলক এটা কথা মই ক'ম, আপোনালোকৰ ওপৰতে আমাৰ মা দেউতাসকলে সৰ্বস্ব এৰি দিছে। ভাল ল'ৰাৰ সকলোৱে আশা কৰিছে। আজি যে কেইজনমান ব্যক্তিয়ে চাব, ৰাতি ঠাণ্ডা লাগে যে ফিফিকে হেৰা মাৰি থাকে, তেখেতলোকৰ অকল চেলেং কাপোৰখন লৈ ঘূৰি ফুৰিব, ঠাণ্ডা নাই তেখেতলোকৰ গাত। এখেতৰ গাতো নাই, আজি ৰাতিপুৱাৰ পৰা দেখিছোঁ আমাৰ ছাৰৰ ঠাণ্ডা নাই। আছে, কিহৰ কাৰণে ঠাণ্ডা নাইকিয়া হৈ গ'ল গম পায়? আজি অতদিন ধৰি এই ভাগৱত শ্ৰৱণ আপোনালোকক কৰাবলৈ যি হেঁপাহ তেখেতলোকে, এয়া তেওঁলোকক ওপৰৰ পৰাই পঠিওৱা দেৱদূত, এখেতলোকৰ কাৰণেই সম্ভৱ হৈ পৰিছে। আজি নহ'লেনো আঠখেলীয়াৰ পৰা আজি এই বৰা ডাঙৰীয়াহেঁত ইয়াত আহি পেলাই ভাগৱত পাতিবলৈ ঢপলিয়াই ফুৰিব লাগেনে? এয়া সৎকৰ্ম। এই সৎকৰ্ম কৰিলে মানুহ উত্তৰণলৈ হয়, আৰু দেৱতা আপোনালোকৰ মাজৰ পৰাই দেৱতুল্য হয়। ইয়াৰ পৰাই আমাৰ দেৱতা হয়। মানুহ উত্তৰণ ঘটিলে দেৱতা হয়, আপোনালোক দেৱতা হ'বই। তাৰ এটা উদাহৰণ আপোনালোকক দি দিওঁ। দস্যু হ'লেও চিন্তা নাই, সমাজত ল'ৰা বহুত বেয়া থাকে, কোনোবা অন্য মানুহ থাকে, বিয়া পতাৰ পিছতো তেখেতে ঘৰত কাজিয়া পচল কৰি থাকে, গাঁওখনতো কৰি থাকে, ভাওনা এখনলৈ গ'লেও কাজিয়া পচল কৰে, নাইকিয়া হৈ যাব চিন্তা নাই। কেলে? তেতিয়াও আছিলে। কেলে? এইজন ৰত্নাকৰ অলপ দস্যু আছিল, দেখিছেনে? ৰত্নাকৰ সেই দস্যুটো নাইকিয়া কৰিবলৈ কি ইনজেকশ্যন দিলে, কি এণ্টিবায়'টিক দিলে, কিবা আছে নেকি দৰৱ? নাই। আছে নহয়, আমাৰ হাতত আছে। সেই দৰৱটো খাই দিলে ৰত্নাকৰ গুচি বাল্মীকি হৈ গ'ল। কি আধ্যাত্মিকতা! কোনে দিলে? নাৰদ আৰু ব্ৰহ্মাই। সেইকাৰণেই বাল্মীকি মুনিৰ সৎসং নাৰদ আৰু ব্ৰহ্মা। সৎসংৰ ওচৰলৈ গ'ল, বোলে যোৱাচোন তোমাৰ দেউতাক সুধি আহাগে, তুমি যে ইমান মানুহখিনি মাৰি পেলাই ধন ঘটিছিলা, তাৰ দুখটো ল'ব নাই মা দেউতাক সোধা। মা দেউতাকক ক'লেগৈ, মাকে দেউতাই ক'লে বোলে আমি সেইটো দুখ ল'ব নোৱাৰোঁ। পুত্ৰৰ কৰ্তব্য পিতৃ মাতৃক পালন কৰা। তুমি ক'ৰ পৰা আনিছিলে সেইবোৰ সুধিলে আমাৰ ভাত খোৱা নহ'ব নহয়, সেইকাৰণে নুসুধোঁ। তেতিয়াহে আহি পেলাই পালেহি, নাৰদক ভৰিত ধৰিছে, ব্ৰহ্মাক ভৰিত ধৰিছে, বোলে তোমালোক মানুহ নোহোৱা কোনো কোৱা। তেতিয়াই আধ্যাত্মিকতাৰ জ্ঞান দিলে, তাৰ পৰাই বাল্মীকি হ'ল। আৰু বাল্মীকিয়ে কি কৰিলে? পৃথিৱীত যিখন পুথি আজি পৰ্যন্ত, কি ৰামায়ণ লিখাৰ আগত একো পুথি কোনো ধৰ্মত লিখা নাছিল, সেই পুথিভাগ চৰ্চা হ'ল ৰামায়ণ। প্ৰথম পৃথিৱীৰ লিখিত ৰামায়ণ আৰু বাল্মীকিয়ে লিখিলে, যিজন ৰত্নাকৰ আছিল। গতিকে আমি ভাবোঁ, এই আধ্যাত্মিকতালৈ যদি আমি আহি যাওঁ, ঘৰে ঘৰে শান্তি হ'ব, ঘৰে ঘৰে সুখ হ'ব, কাৰো ঘৰত বিপদ নাহে। প্ৰত্যেকৰ ঘৰলৈ বিপদ আহি আছে, প্ৰত্যেকৰ ঘৰলৈ আনন্দ আহি আছে। ভয় নাখাব। মুখামুখি হ'বলৈ, ঈশ্বৰ প্ৰাপ্তি হ'বলৈ আমি ভাগৱতমুখী হওঁ। ভাগৱতমুখী হোৱাৰ পিছত আপোনালোকে ভাগৱত ব্যাখ্যা পাতিব। আমি ভাগৱত ব্যাখ্যালৈও এনেকুৱা অনুষ্ঠানলৈ আহিম। ইয়াতো যথেষ্ট ব্যাখ্যা কৰিব পৰা মানুহ আছে, কিন্তু স্বাধীন সাত্ৰটিত ব্যাখ্যা কৰাটো সম্ভৱ নহয়।
হ'লেও আমি ভাগৱতৰ শেষৰ দিনাখন মিটিং দিওঁ। ভাগৱতৰ শেষৰ দিনাখন টোপনি ক্ষতি কৰি সাদিন সাত ৰাতি ভাগৰি পৰে, কথা শুনিবলৈ মানুহ নাথাকে। সেইকাৰণে আগতীয়াকৈ ব্যৱস্থা কৰিছিলোঁ। আপোনালোকে সঁহাৰিও দিছিলে, আমিহে সময় দিব নোৱাৰিলোঁ। শেষত আজি এই সভাখন আনুষ্ঠানিকতাৰ উদ্বোধন কৰিলোঁ বুলি মই ঘোষণা কৰিছোঁ। আৰু আজি ভাষণ নাৰাখিলোঁ। আজি ভাগৱতৰ ওপৰত অকণমান আপোনালোকক ক'লোঁ। যুৱক যুৱতীসকলে শৰণ ল'লে কি হয়, নল'লে কি হয় মই ক'লোঁ। আইসকলেও আছে যে আপোনালোকৰ কৰণীয় যথেষ্ট কাম আছে, আপোনালোক ইমান শক্তিবান, মামাতকৈ পুৰুষতকৈ আপোনালোক 6টা গুণ বেছি আছে আপোনালোকৰ। এই 6টা গুণৰ সম্পৰ্কে ক'লে 1.5 ঘণ্টা লাগিব, এইবোৰ এতিয়া নকওঁ। তাৰ সেই 6টা গুণ আপোনালোকৰ গাত আছে। আপোনালোকে ঘৰখন শান্তিৰে আনিব পাৰিব। আৰু সেই শান্তিৰে আনিবৰ কাৰণে আজি পৰাই ঘৰে ঘৰে বন্তি জ্বলাব। বাঁহী চোতাল কাহানিও নাৰাখিব। কাহানিও বাঁহী চোতালত পুৰুষক গচকিবলৈ নিদিব, এচোচা হ'লেও মাৰিব। এইবোৰ পঞ্চশুনা পাপৰ কথা আছে। পঞ্চযজ্ঞ মানুহৰ ঘৰত কৰিব লাগে। কি হয় পঞ্চশুনা পাপ কি? পঞ্চযজ্ঞ কৰিলে কি হয়, নকৰিলে কি হয়? প্ৰভুসকল, এইটো হিন্দু ধৰ্মৰ এটা সাংঘাতিক নিয়ম। এই নিয়মবিলাক আমি জানিব লাগিবই। গুৰুসকল আছে, আমাৰ ছাৰো আছে। শেষত মই আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ। ঘড়ী চাই আছোঁ, ইয়াতে 2:30 বাজিলে। মই অকাম ওলোৱা পাবগৈ লাগিব আৰু দেৰিয়ে হ'ল। গতিকে সদৌজনৰ ওচৰত যদি কিবা নক'ব লগা কৈছিলোঁ মোক ক্ষমা কৰিব। আৰু দেউতাসকলৰ ওচৰত যদি মই কিবা বহাই কৈছোঁ আপোনালোকে পুত্ৰ বুলি আমাক ক্ষমা কৰক। মোৰ শিক্ষাগুৰু আৰু এই সভাপতি মহোদয়কে মুখ্য কৰি অগ্ৰজসকল আছে, কিবা নক'ব লগা কৈছিলোঁ যদি আপোনালোকে ক্ষমাৰ শৰাই আগবঢ়ায় মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ। নাজানো বাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কৃঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত, অ মোৰ গতি সাধিবে উচিত ৰাম, অ মোৰ গতি সাধিবে উচিত।